guys, welcome back to my YouTube channel. আৰু আজি মানে আমাৰ বহুত দিনৰ মূৰত ব্লগ দিছোঁ, ভিডিঅ' পেলাইছোঁ কাৰণ এনেকৈ কণ্টেণ্ট পোৱা নহয় আৰু ক'তো যোৱা নাছিলোঁ আৰু মই আপোনালোকে চাগে গম নাপায় যে মই পঢ়ি আছোঁ বৰ্তমান ITI কৰি আছোঁ কাকপথাৰত। তো আজি মানে কি হ'ল কেছটো, আজি মানে আপোনালোকৰ যাম এখন ৰিজৰ্টলৈ। কি ৰিজৰ্ট হয় মই আপোনাক লাহেকৈ কৈ আছোঁ। তো ব'লক আজি ৰিজৰ্টখনলৈ যাওঁ আৰু কি কৰোঁ আপোনালোকক সকলো মানে এভৰিথিং দেখাই আছোঁ বাৰু। তো ব'লক গাইছ। পাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননি তুলিলে ভুকুৰিয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে, তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে। মনে আজি পাখি মেৰে চোৱা কিনো ৰঙে হিয়া ভৰে, মিঠা মিঠা আজি সপোনত। ফাইনেলি ৰিজৰ্ট পাই গ'লোহি। সকলোৱে চাগে গম নাপায় চাগে মই কি ৰিজৰ্টত আহিছোঁ। এখন হ'ল আপোনাৰ পাটকাই ৰিজৰ্ট বুলি কয়, মাকুমত আছে আপোনাৰ। তাৰপিছত ইয়ালৈ অহা হৈছে, ব'লক কি কৰোঁ সকলো দেখাই আছোঁ আপোনালোকক। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননি তুলিলে ভুকুৰিয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে, তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে। মনে আজি পাখি মেৰে চোৱা কিনো ৰঙে হিয়া ভৰে, মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে, দূৰণিৰে তৰাতিহে যেন জুৰি দেখি আজি মনে মনে, হৃদয়তে কি যে বুকু ভৰে। আপোনাৰ ৰিজৰ্টৰ পিছফালে গৈ আছোঁ। কি কাৰণে গৈ আছোঁ দেখাই আছোঁ আপোনালোকক। বহুত ধুনীয়া এডোখৰ আপোনাৰ জেগা এডোখৰ আছে বুলি কৈছে ইয়াত। তো সেইডোখৰকে চাওঁ বুলি ভাবিছোঁ। তো ব'লক চাওঁ, ব'লক ৰিজৰ্টৰ পিছত জেগাডোখৰলৈ যাওঁ। wow গোটেই জেগা
জেগাবোৰ চাব ওলাইছোঁ। কেনেকুৱা লাগেনো চাওঁগৈ এপাক। তো ব'লক গাইছ। জেগা মজা। ওপৰৰ ভিউ মজা দেখিবলৈ। ওপৰৰ পৰা আৰু ধুনীয়া লাগিছে ৰিচৰ্টখন। বহুত ধুনীয়া, আপোনালোকে আহিব পাৰে। আৰু এতিয়া ওপৰৰ পৰা অলপ চিনেমেটিক শ্বটো আপোনালোকে চাই লওক। তো গাইছ, এতিয়া আহিছোঁ আপোনাৰ ৰিজৰ্টৰ এখন ৰেষ্টুৰেণ্টলৈ। অকলে অহা নাই, ভাইটি এজন আহিছে লগত। তাকে বোলো কিবা এটা খাওঁ বুলি। আমি অলপ জল্দি আহি গ'লোঁ, তো সেইকাৰণে ইমান অলপ লেট হৈ আছে। মানে বস্তুবোৰ অ'পেন হোৱা নাই এতিয়ালৈকে। লাহে লাহে যি হৈ আছে চব দেখা যাম। বৰ্তমান এতিয়া ৰেষ্টুৰেণ্টত ষ্টিং খাই আছোঁ। ষ্টিং খাই আছোঁ। তো খাই উঠি কিনি খানা আহি গ'ল আমাৰ। চাই লওক, চিনেমেটিক শ্বট দেখাই দিয়া হ'ব আপোনালোকক, দেখাম বাৰু আপোনালোকক। তো খানা পোৱা আহি গ'ল, খাই লওক খানাখিনি। মজা। অ'কে গাইছ, খোৱা বোৱা চব হৈ গ'ল। এতিয়া ওলাই দিওঁ বুলি ভাবিছোঁ ৰিচৰ্টৰ পৰা। পোহৰটো না ভালকৈ। য়েছ, ওলাই দিওঁ বুলি ভাবিছোঁ ইয়াৰ পৰা। বহুত দেৰি থকা হ'ল, কাৰণ আমি নটামান বজাতে অহা চাগে। 9টামান বজাত আহিছিলোঁ, তো বহুত দেৰি হৈ গ'ল থকা। খোৱা বোৱা চব কৰিলোঁ। এতিয়া বোলো ওলাই যাওঁ আৰু গেটখন চাই লওঁ। আল্টি মজা লাগিছে। বোলক গৈ থাকোঁ। ওচৰতে মানে এটা উটপখী এটা আছে বুলি ভাবিলোঁ। ওচৰতে মানে এটা উটপখী এটা আছে, তো সেইটোকে চাই যাওঁ অলপ। চাই মেলি তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো বোলক চাই যাওঁ। এইটো উটপখী চাওক। ৱাও মজা। সুধিবই চাবি। ৱাও মজা উটপখী।
এটাই আছে ন মানে মজা। তো বন্ধুসকল কেনেকুৱা লাগিলে গাইছ উট পক্ষীটো চাই কিনি? মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ, আনকালে মানে টিভি চিভিয়ে দেখি থকাটো আজি ফাৰ্ষ্ট টাইম দেখিছোঁ উট পক্ষীটো, ভাল লাগিলে দেখি। যি কি নহওক ৰিচৰ্টখন কেনেকুৱা লাগিলে ক'ব। এবাৰ লাষ্ট মটত এবাৰ দেখাই দিছোঁ লাষ্ট। এইটো গাড়ী পাৰ্ক কৰা জেগা। ৰিচৰ্টখন এনেকুৱা লাষ্ট কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কিনি কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক ফ'কাছ য়েছ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানখিনিয়ে, বাই বাই গাইছ। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই।